হাই গাইজ, কি খবৰ আপোনালোকৰ? সেয়া ভাত ৰান্ধিবৰ সময়ত আম খাব লাগিছে। আম খাওঁ বুলি ভাবিছোঁ। এয়া আম গাইজ, টেঙা বুলি ক'লে পাগল আৰু মানে যেতিয়াই নহওক আৰু খাওঁ লাগিলে খাওঁ আৰু মই আম আজি মেচিনেৰে ইয়াৰে খাই মই বেছি ভাল পাওঁ। আৰু ইফালে বাবুৰ কাৰণে মানে কি পনীৰ ফ্ৰাই আৰু চিকেন ফ্ৰাই থৈছোঁ। আমাৰ কাৰণে এয়া মাছ ফ্ৰাই, এইফালে নেচেৰা ভাজি। আজি দুপৰীয়াৰ কাৰণে এইখিনিয়ে আৰু বেলেগ আৰু একো কৰা নাই। আৰু যিহেতু নাই, মা আৰু ময়ে আছোঁ, এইখিনি আৰু আজি দুপৰীয়াৰ সাজৰ কাৰণে। গাইজ, বতাহ খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন। আজি অলপ বেলেগ ধৰণৰ বতাহ বনাম। চাম্বা, নহৰু, পিঁয়াজ আৰু জলকীয়াৰে। কোনোবা চাম্বা খাই পাইছে নেকি ক'বচোন। যদি খাই পাইছে কমেণ্ট কৰি জনাব। আৰু মই বিৰাটেই ভাল পাওঁ। আৰু গাইজ, বতাহখিনি যে বটিছিলোঁ এনেকুৱাকৈ মানে কি তেলত অলপ মানে উতলাব লাগিব, তেতিয়া নধৰে আৰু মানে চাম্বাটো অলপ ধৰাৰ চান্স থাকে। এনেকুৱাকৈ উতলাই মানে অলপমান ফ্ৰাই কৰিলে আৰু মানে এয়া মোৰ আম ৰেডি আৰু খাবলৈ। এতিয়া চৌদা আৰু নিমখ ইয়াত মিহলাম। এয়া খাবলৈ লৈছোঁ। কাৰ কাৰ এনেকুৱাকৈ খাই ভাল লাগে কমেণ্ট কৰি জনাবচোন। আজিলৈ ইমানে, বাই।